নিৰাকাৰে সদায় তেওঁ মানৱ কৰ্মচাই মানৱৰ বেয়া কৰ্মত ৰেহাই নাই। বেয়া কৰ্ম কৰি তেওঁ ৰখি নহবা সত্য ন্যায় সৎ কৰ্মৰে তেওঁক পাবা। মনে প্ৰাণে তেওঁক আৰাধনা সদায় কৰা তেওঁ নিজে আহি দিব মনত হেঁপাহ কৰা। মনৰ ঘাট প্ৰতিঘাটেৰে চলি যাবা সদায় এইবোৰ সুকৰ্মৰে নিষ্ঠাৰ পোৱা যায়। আমাৰ আদি গুৰু হ'ল সকলোৰে মা দেউতা। তেওঁলোকক সন্তুষ্ট কৰাটো কৰ্তব্যৰ কথা। নহ'লে সকলোৰে শৰীৰত লাগি যাব লেঠা জীৱনৰ শৰীৰত বহুত ভোগ কৰিবা বেঠা। মাতৃ পিতৃয়ে লালন পালন শিক্ষা দিয়ে পত্নী অহাৰ পিছত তেওঁৰ কথা মানি চলে। মা দেউতাৰ বিষয় জ্ঞান নকৰা পাপৰ সাগৰত জীৱনটো বুৰি যায়। ভুলতো এনে ধৰণৰ কাম নকৰিবা ৰোগে হকে জ্বালা যন্ত্ৰণা দুখ পাবা। হেৰ আমাৰ ছোৱালীসকলৰ হয় বিবাহৰ পিছত চাৰিটা মা দেউতাক চাৰিজনক নিজৰ পিতৃ মাতৃ বুলি ধৰা পাবা ইয়াত মুক্তি জীৱনৰ পবিত্ৰ হোৱা। পাবা ইয়াত মুক্তি জীৱনৰ পবিত্ৰ